ग्लोबल वार्मिं आरो आबहावा थासारिनि सोलायनाय आरो जिबारि फारागथिजों लोगोसे सुबुंफोरनि सायाव गोहोम गोग्लैनायनिफ्राय उदां जानो खेबसेल' बाहायनाय प्लास्टिकखौ नागारनानै आबाद मावनायाव जैबिक हासार बाहायनो खावलायनानै डिब्रुगढ़ जिल्लानि अइल इन्डिया दुलियाजाननि इन्जिनियारिं माइनिंसनि जेनेरेल मेनेजार रमेश चन्द्र दासआ सनिबारखालि श्रद्धांजलि बाइक साइकेल दावबायनाय हाबाफारिजों 1979 मायथाइयावनो बिथाङा गाव फरायलांनाय तामुलपुर जिल्लानि नावकाटा मिलन जौसिन फरायसालियाव नुजाथिफैयो। बिथांखौ फरायसालियाव नुजाथिनाय लोगो लोगो फरायसालिनि फरायसाफोरा बिहु बर'नि मोसानायजों बरायो आरो फरायसालिनि फोरोंगिरिफोरा खराय फुलाम गामसा सेलें सादर आर'नाइ खफ्रि बायदिजों मान होना बिथांखौ बरायो। बिथाङा थांनाय 10 जानुवारियाव साइकेल दावबायनायखौ जागायदोंमोन। लखिमपुर बिश्वनाथ रौता नावकाटा नलबारि आरो बरमा जानानै गासै 678 किल'मिटार लामाखौ साइकेलजों दावबायनानै फैगौ 23 जानुवारियाव गुवाहाटीनि आसाम इन्जिनियारिं कलेजाव फोजोबगोन होननानै बिथाङा फोरमायो। আৰু আমাৰ ৰমেশ দাস ডাঙৰীয়া তেখেতে আমাৰ এই মাৰ্কেটৰ ডাঙৰীয়া ক্লাছমেট আছিলে 501 কিলোমিটাৰ অতিক্ৰম কৰি আজি উপস্থিত আছে আমাৰ বৰগ্ৰাম কলিতা ছাৰ আমাৰ ভাইচ প্ৰিন্সিপাল আছিলে তেখেতে টিউচন কৰিছিল আৰু আমাৰ উপেন্দ্ৰ ছাৰ তেখেতে মানে টিউচন কৰিছিল প্ৰাক্তন শিক্ষাগুৰুসকলক অৰ্পণ কৰা হৈছে তেওঁলোকৰ শ্ৰদ্ধা তেওঁলোকৰ সোঁৱৰণত কাৰণ তেওঁলোকে যিটো কাম কৰি আছোঁ সেই কাম কৰা আৰু গঢ় দিয়াত তেওঁলোকৰ কাৰণে কৰা নাই মই খুব গুৰুত্বপূৰ্ণ বাৰ্তা লৈ আহিছোঁ। প্ৰথম বাৰ্তাটো মানৱীয় সম্পৰ্কৰ বাৰ্তা আৰু দ্বিতীয় বাৰ্তাটো গোলকীয় উষ্ণতাৰ প্ৰভাৱৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ আমাৰ কৰণীয় কি দুটা বাৰ্তা লৈ আহিছোঁ। আৰু এই দুটা বাৰ্তাৰে মই বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছোঁ যাতে এই বাৰ্তাটো তেওঁলোকে গ্ৰহণ কৰি পৃথিৱী কাৰণে ধন্যবাদ। মোৰ শ্ৰদ্ধাঞ্জলি বাইচাইকেল যাত্ৰা মই যিমানখিনি কলেজ পঢ়িছিলোঁ আটাইখিনিতে মই যাম। ইয়াৰ পৰৱৰ্তী যাত্ৰা হ'ব বজালী অঞ্চলত থকা বৰমাণিকপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত মই অৱতীৰ্ণ হ'ম 22 তাৰিখে। তাৰপিছত 23 তাৰিখে মই নলবাৰী মহাবিদ্যালয়ত অৱতীৰ্ণ হ'ম। তাৰপিছত মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত 23 তাৰিখে আবেলি সন্ধিয়া সেই যাত্ৰাটো সমাপন হ'ব।